গোগামুখৰ এখন খুব উন্নত মানৰ হাইস্কুল বুলি ক'ব লাগিব জংকি পানৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু আজি আমি PMC গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আহি এনেকৈ উপস্থিত হৈছি এইখন বিদ্যালয়ত ইয়াৰ কিছু অন্তৰৰ কথা আছে কথাখিনি আমি ছাৰ অকণমান আগবঢ়াই লৈ যাব আৰু আমি যলৈকে যাওঁ তাৰে কিছু দৃশ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ যাতে ইয়াৰ সুফলবিলাক ইয়াৰ ভাল লগা দিশসমূহ আমাৰ বাকীসকল ৰাইজেও গম পায় আমি আহিছোঁ এটা বিশেষ কাৰ্যসূচী হাতত লৈ আমাৰ লগত অধ্যক্ষ মহোদয় আছে আমাৰ বৰা ছাৰ আছে আৰু আমি সময় বুজি তাৰে কিছু যি ভাল লগা কিছু দৃশ্যাংশ এনেকৈ গ্ৰহণ কৰিবলৈকে চেষ্টা কৰিছোঁ আমি পাছৰ কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে আমাৰ বৰা ছাৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আমি প্ৰায় 6-7জন আমাৰ শিক্ষক আহিছে ইয়াতে ৰিচোৰ্চ পাৰ্চন হিচাপে কাৰণ IS DDC মহোদয়ৰ নিৰ্দেশ মৰ্মে বিগত বৰ্ষবিলাকত গুণোৎসৱত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম নোহোৱা কিছুমান বিদ্যালয়ক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ছাপোৰ্ট দিবলৈ তেওঁ এটা আমাক অনুৰোধ কৰিছিলে সেই অনুৰোধ ৰক্ষা কৰি আজি প্ৰিন্সিপাল সমন্বিতে আমি কেইবাজনো ইয়াতে আজি উপস্থিত হৈছোঁ যাতে তেওঁলোককো আমি অকণমান গিয়াৰ আপ কৰি পেলাই আমাৰ এই অঞ্চলটোৰ সুনাম যাতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ কিছুমান কৌশল প্ৰদান কৰিব আমি কথা পাতিম আৰু লগে লগে আমি অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম আৰু যি বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ আচলতে গোগামুখৰ এখন ভাল লগা খুব ধুনীয়া এখন বিদ্যালয় আৰু সোমাই পিনি প্ৰথমতে এনেকৈ দেখিবলৈ পাব খুব এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এখন বিদ্যালয় অৱস্থিত গোগামুখ আমি ধেমাজিৰ পৰা যেতিয়া গোগামুখ আহি থাকোঁ তেতিয়া গোগামুখ চাৰিআলি পোৱাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁহাতে প্ৰায় ইলেক্ট্ৰিচিটি আমাৰ যিটো অফিচ আছে অফিচটো পাৰ কৰিয়ে এই বিদ্যালয়খন অৱস্থিত হৈছে গতিকে এই বিদ্যালয়খনৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেইফালে উত্তৰ ছাইডত আমি দেখিবলৈ পাইছোঁ যে ইয়াতে ব্ৰডগজ মানে এটা ট্ৰেইন লাইন একেবাৰে ওচৰতে আছে বৰ সুন্দৰ তেওঁলোকৰ ঠিক তাৰ দাঁতি কাষৰলৈকে ইয়াতে এইটো ৱাল বাউণ্ডেৰী ৱাল আমি দেখিবলৈ পাইছোঁ বিশাল এটা কেম্পাছ এয়া পৌৰাণিক ঘৰ ইয়াতে লিখা আছে তেওঁলোকে লাচিত দিৱস উদযাপন কৰিছিলে জংকি পানৈ উচ্চ মাধ্যমিক বিদ্যালয় অৱশ্যে এখন পুৰণা বেনাৰ যি নহওক এইখন বিদ্যালয় এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত হয় ভাল লগা কথাটো হ'ল কি এই যে চাওক বিদ্যালয়ৰ আনকি শ্ৰেণীকোঠাসমূহ যদি আমি মন কৰোঁ যি গছ আছে গছৰ ছাঁ মানে সুন্দৰ ৰূপত মানে পৰি থাকে যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ নিশ্চয়কৈ এটা মানে ভাল ফলাফল পাইছে প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা আমি উদ্যান দেখিবলৈ পাইছোঁ উদ্যানখনৰ হয় আমি উদ্যানখন দেখাবলৈকে চেষ্টা কৰিছোঁ আৰু খুব এখন সুন্দৰ আচলতে বিদ্যালয়ৰ পৰিৱেশত এনেকৈ এখন উদ্যান সজাই ৰখাটো ইমান সহজ কথা নহয় আৰু এনেকৈ মানে বাউণ্ডেৰী দিয়া আছে মই অকণমান ওচৰৰ পৰা দেখাবলৈকে চেষ্টা কৰিম খুব এটা সুন্দৰ পৰিৱেশৰ মাজত এনেকৈ জংকি পানৈ উচ্চ মাধ্যমিক বিদ্যালয়খন অৱস্থিত আৰু এয়া তুলসী গছ সঁচাকৈ ভাল লগা সুন্দৰ তুলসী গছ আৰু ইফালে যদি আমি চাওঁ গোলাপৰ সুবাস বা সুন্দৰ গোলাপ এতিয়া ফুলি আছে আৰু ভাল লাগিছে গোলাপৰ কলিৰ লগতে আচলতে মেইনটেনেঞ্চ খুব ধুনীয়া মেইনটেনেঞ্চ আমি ইয়াৰ পৰা গম পোৱা যায় যে তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে নিশ্চয় অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে সেইকাৰণে আচলতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱাত সহায়ক হৈছে আৰু লগতে এই যি বৃক্ষবিলাকো আমি চাওকচোন এটা খুব ধুনীয়া মানে ফলৰ বৃক্ষ আমি দেখিবলৈ পাইছোঁ অন্যান্য গছবিলাক আছে ছাঁটো খুব ধুনীয়াকৈ পৰি আছে আৰু বিদ্যালয়ৰ যি গৃহবিলাকো খুব ধুনীয়াকৈ মানে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাত যথেষ্ট মন কৰিবলগীয়া আমি প্লাষ্টিক মুক্ত যেন লাগিছে বিদ্যালয়খন যিহেতু আমি প্লাষ্টিকৰ কোনো হেৰি দেখিবলৈ পোৱা নাই আৰু এতিয়া আমি আগবাঢ়িব লাগিব আমাৰ যি মূল কাৰ্যসূচীলৈকে আমি আগবাঢ়োঁ আমি আচলতে আজি আহিছোঁ যি গুণোৎসৱ আহি আছে আগন্তুক গুণোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আজি PMC গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাপোৰ্ট দিবৰ কাৰণে এখন বিদ্যালয়লৈ পঠোৱা হ'ল আমাৰ এইখিনি সকলোখিনি দেখাবলৈ আমাৰ হয়তো সম্ভৱ নহ'ব আচলতে বালা পেইণ্টিঙৰ যি কনচেপ্ট এই বালা পেইণ্টিঙৰ কনচেপ্ট এইখন বিদ্যালয়ত আমি ধুনীয়াকৈ দেখিবলৈ পাইছোঁ আৰু এইফালে যদি মন কৰোঁ কিচেন গাৰ্ডেন আৰু এখন চৰকাৰী স্কুল হিচাপে এনেধৰণে এখন গাৰ্ডেন মেইনটেইন কৰি ৰখাটো কম কথা নহয় আৰু খুব ধুনীয়া সুন্দৰ সকলো শিক্ষক কৰ্মচাৰীয়ে কষ্ট কৰাৰ বিনিময়ত তাৰে এটা ফচল
এনেকৈ এখন কিটচেন গাৰ্ডেন কোনে কৰে কামবিলাক চকীদাৰবিলাক লগায় টিচাৰসকল নালাগে নেকি লাগি থাকে আচলতে যিকোনো এটা ভাল কামৰ হয় যিকোনো এটা ভাল কামৰ অন্তৰালত তেনেকৈ থাকে আৰু ভাল লগা এটা দিশ আজি আমাৰ যি এই ভিডিঅ'ত আমাক হেল্প কৰি আছে আমাৰ গোলাপ বৰা ছাৰ অৱশ্যে বাকী ভিডিঅ'বিলাকত থাকে আৰু ছাৰ এই প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ বৰ নান্দনিক নহয়নে নান্দনিক চাওকচোন এইফালে মই দেখাবলৈ যত্ন কৰিবলৈ কৈছোঁ যে ইয়াতে এইবোৰ চিচু গছ প্ৰকাণ্ড চিচু গছ দেখিছোঁ প্ৰকাণ্ড চিচু গছ আৰু তাৰ ঠিক অকণমান আগলৈকে ৰেল আলি আৰু ৰেল আলিৰ কাষতে এইখন বিদ্যালয় এখন চৰকাৰী বিদ্যালয় হিচাপে যথেষ্ট এটা পৰিপাটি আৰু সুন্দৰ ৰূপত এইখন বিদ্যালয় আজি পৰিস্ফুট হৈ আছে আৰু গোগামুখৰ এক গৌৰৱ নহয় নিশ্চয় আমি মধুৰি এটা খাবলৈও পাম চাগে এটা সেয়া মধুৰি লাগিও আছে আৰু এইফালেদি আমি যদি চাওঁ আমি এইফালেদি দেখিম যে পুৰা নেচাৰেল এটা মানে পৰিৱেশ আৰু দেই এইফালেদি সেয়া অকণমান সেয়া ৱালখন পাৰ হ'লে আমি দেখিবলৈ পাইছোঁ যে সেইফালে ইলেক্ট্ৰিচিটি বৰ্ডৰ অফিচ আছে ফায়াৰ ব্ৰিগেডৰ অফিচ আছে এটা সুন্দৰ পৰিৱেশ এইখন বিশাল এখন ফিল্ড তৰা বা এনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰায় হেৰাই গৈছে আমাৰ চহৰাঞ্চলত আমি গ্ৰাম্যাঞ্চল বা হাবিৰ কথা কোৱা নাই কিন্তু তাৰ মাজত এই পৰিৱেশটো কিন্তু এটা মানে খুব চাব লগা তৰাই হওক নলগছ বাউণ্ডেৰী কেম্পাছৰ ভিতৰত আৰু খুব একদম বিদ্যালয়খনৰ কাষতে এই ধৰণৰ মানে এইখিনি পৰিৱেশে বিৰাজ কৰিছে আৰু খুব সুন্দৰ খোৱাবও পৰা যাব যদি ইচ্ছা কৰে আৰু কাৰণ কোনো ধৰণৰ লেতেৰা পৰিৱেশত নহয় এটা মানে প্ৰাকৃতিক পৰিৱেশত সম্পূৰ্ণ আৰু চাওকচোন কিমান এটা ধুনীয়া ঠাণ্ডা হাৱা এটা গাত লাগি থকা লিখা লাগিছে নহয়নে এইটো হৈছে এটা যোগাত্মক দিশ বুলি ক'ব লাগিব এই বস্তুবিলাকৰো প্ৰয়োজনীয়তা যে আছে আজিৰ তাৰিখত আমি তেনেদৰে উপলব্ধি কৰিছোঁ আমাৰ যাত্ৰা অবিৰাম থাকে আৰু এনেকৈ আজি যি আছিল সমল সজাগতা সভা গুণোৎসৱ সম্পৰ্কীয় ISDDC যি নিৰ্দেশনা আছিলে তেনেকুৱা সেই জংকী পানৈ উচ্চ মাধ্যমিক বিদ্যালয় আমি উপস্থিত হ'লোঁ আৰু এই যি ফটো ছেশ্যন এনেকৈ এটা ফটো ছেশ্যনৰ মাজেৰে আজি কাৰ্যসূচী সামৰণি মৰা হয় আৰু এই যি যলৈকে যাওঁ তাৰে কিছু তথ্য বুটলিবলৈকে চেষ্টা কৰোঁ আৰু আমাৰ ভাল লগা দিশটো এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি এনেকৈ জংকী পানৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আমি PMC গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি দল